let's go. Let's go. Welcome back to my another video. And guys, today আমি গৈ আছো ঢেকিয়াখোৱা নামঘৰ যেটো ভাদ মাহ চলি আছে হেতকাৰণে আমি লগৰ কিজনে একেলগে আজি মানে হঠাতে প্লেনটো হ'ল যেন বৈ বোলে ঢেকিয়াখোৱা যাওঁ তো গোটেইজন একেলগে ওলাই আহিলো এণ্ড দুজনমান মানে তাত পালে মানে কি ক'ম আৰু জোচ বুলি এটা থাকে ন এইটো টাইমত চ' সিহঁতি পালেগৈ বুলি কৈছে কিন্তু গম নাপাওঁ ক'ত পালেগৈ এণ্ড তাত গৈ লগ পাম আৰু সিহঁতক এণ্ড আমি বৰ্তমান তিনিখন বাইক আহি আছোঁ নহয় চৰি দুখন বাইক এখন স্কুটি আৰু দুখন আগত গ'ল NS এণ্ড সিহঁতি মানে পূৰা ফালি গৈছে আৰু কি ক'ম আৰু আমি একদম লাহে লাহে গৈ আছোঁ তেল চেল ভৰালোঁ ডিপুত চ' দেৰি হ'ল অলপ এণ্ড এতিয়া আমি লগত গৈ আছোঁ ঢেকিয়াখোৱা আগতে গৈছোঁ বাট এনেকৈ বাইক লৈ অহা নাছিলোঁ গাড়ীত আহিছিলোঁ সৰুতে আহিছিলোঁ এণ্ড এবাৰ বাইক লৈ আহিছোঁ নিজৰ নিজৰ চ' এতিয়া আমি ঢেকিয়াখোৱা পাই আছোঁগৈ ৰাস্তাটো মানে শ্বিলং টাইপৰ লাগিছে মজা ভিউ হা মোৰতো মাত নাহে হেলমেট হেৰি লগাই থৈছোঁ ন পইচা চাউণ্ড শুনাবি ভাইলো কেনেকুৱা স্পীডত গৈছে বাপৰে কি ক'ম আৰু আমি নাযাওঁ পাই ইমান স্পীডত আমি লাহে লাহে যাওঁ আমি ভাল চিনেমাটো পামেই কিন্তু সোনকালে অলপ লাহে লাহে যাওঁ লগৰ কেইজন বেকত আহিয়ে আছে কেইজনমান সিহঁতি মানে 150 আৰু স্কুটি লৈ আছে সেইটো কাৰণে লাহে লাহে ইমান স্পীডত যাব পৰা নাই মইতো যাব পাৰোঁ স্পীডত কিন্তু নাই যোৱা আৰু লাহে লাহে গৈ আছে এই NS 200 আৰু NS 125 মানে দুইখনৰ লুক একেই চাবলৈ গ'লে ভাৰৰ লুক কিন্তু অকণ ইঞ্জিনৰ পৰা হেৰিটো থাকে আৰু চকাৰ থাকে চাব পাৰে দুখন বাইকৰ ভিউ NS 125 আৰু NS 200 দুইখন ভিউটোৱে মই মানে ছেমেই দেখোঁ খালি অকল এই চকাৰটোৰ আৰু ইঞ্জিনটো এই দুটা প্ৰব্লেম নাই চাউণ্ড শুনা নাই ভাই কি চাউণ্ড দিছে লিজেণ্ড চাউণ্ড দিছে অ' মাই গড বেয়া ফালিছে বুলি কৈছোঁ আৰু বেয়া ফালিছে আৰু মানুহে ঘূৰি যাইছে তেৰি কি ক'ম আৰু বেয়া ফালিছে ভাই চাপ কাট দিছচোন মাই গড আমি লাহে লাহে যাম So guys, পাই গ'লো ফাইনেলি ঢেকিয়াখোৱা নামঘৰ guys এখন চাব পাৰে ঢেকিয়াখোৱা নামঘৰৰ গেট মেইন গেট হয় এণ্ড ফাইনেলি পাই গ'লোহি ঢেকিয়াখোৱা বৰ নামঘৰ ভাই চাহ সোমাই কিবা এটা ভাল লাগিছে listen.
যদি পাই গ'লি ঢেকীয়াখোৱা নামঘৰ গা ফালিছে এইকেইটা আদৰণি জনাইছোঁ চেপেলি যাব লাগিব চাগে এইফালে সিহঁতিকেইটাতো পোৱাহিয়ে নাই সিহঁতে ক'বতে আছে এতিয়া সোমোৱাই নাই গেট এতিয়া পালোহি যায় ইমান টেনশ্যন নাই এইটো একদম পূৰা মজা ৰাস্তা চব কি ধুনীয়া ৰাস্তা একদম গাড়ী লাইন লাইনকৈ গৈ আছে চবেই চাগে তালৈকে গৈ আছে গাড়ীকেইখন লগৰকেইজনতো বহুত ফালি চিনি সিহঁতি ক'ত মানে গৈ আছে আৰু কেইজনমান বেকতে আছে আমি মাজতে আছোঁ আৰু লাহে লাহে আহি আছোঁ লাহে লাহে গৈ থাকোঁ আৰু পানীও পাম নেকি পালোহি যেতিয়া গেটখন পাৰ হৈ আহিলোঁ সেইফালে আহি আৰু বেছি দূৰ নাই মানে আহিছিলে এবাৰ মনত পৰিছে আৰু বেছি দূৰ নাই নামঘৰ পাৰ গ'লোহি আৰু অলপ দূৰ গৈয়ে পামগৈ আৰু ঢেকীয়াখোৱা নামঘৰ তাত গৈ দেখাম আপোনালোক কেনে কি আছে মানে ক'ত কি হয় সকলো মানে গোটেই চব দেখাম চ' ভিডিঅ'টো শেষলৈকে চাই কেনেকুৱা পায় কমেণ্ট কৰিব এণ্ড ছাপৰ্ট গাইজ থেংক ইউ মানে পুলিচ জোতাতে দেখিছোঁ বহি আছোঁ জোতাতে ঢেকীয়াখোৱা বৰ নামঘৰলৈ আৰু 1 কিলোমিটাৰ আৰু গাইজ বেছি দূৰ নাই অলপ দূৰ গৈ পামগৈ আৰু সেইখন অলপ ৰাস্তাটো অকণমান বেয়া দেখিছোঁ ধূলি খাই খাই গৈ আছোঁ বাইকত বেগত অভাৰটেক কৰিবলৈও মানে ৰাস্তাটো যিহেতু ভাল নহয় সেইকাৰণে অভাৰটেক কৰা নাই আৰু সেইকাৰণে ধূলি খাই খাই গৈ আছোঁ হেলমেটটো পিন্ধি আছোঁ সেইকাৰণে ইমান প্ৰব্লেম নাই কিন্তু ধূলি বেয়া দিছে সেইকাৰণে ঠাণ্ডা প্লেচ একদম পূৰা গাড়ী থ'ব জেগা পাম ঠিক খাই দেখা নাই মাই গড গাড়ী লাইন মন্দাই মন্দাকতো আহিছোঁ কোনোবা এই লুকটো কিবা এটা ভাল লাগিছে ন তো এই যে কিমান ভিৰ পৰিছে একদম গোটেই গাড়ীয়ে ভিৰ লাইন হৈ আছে গ'লে গাড়ীৰ ভিৰ কিমান আছে দেখাম চব দেখাই আছোঁ তো গাইজ আগলৈ গাড়ী নিব নোৱাৰিম চাগে ইয়াতে ৰখাই পাৰ্কিং কৰি যাওঁ নাম এণ্ড ইয়াতে পাৰ্কিং কৰোঁ একদম ধুনীয়াকৈ ছাঁ জেগাকণত থৈ যাম একদম গুলিকৈ ইয়া মজা জেগাকণ পাই গৈছোঁ ধুনীয়াকৈ গাড়ীখন থ'বলৈ ছাঁ জেগা ধুনীয়াকৈ থৈ দিম আৰু ইয়াতে ভাইছা মনটো ভাল লাগিছে গাড়ীখন চাকিটোক লৈ ল'লোঁ এণ্ড বাইকখন ধুনীয়াকৈ একদম আৰামছে ধুনীয়া ঠাণ্ডা জেগা এটাত থৈ পাৰ্কিং কৰি থৈ আহিছোঁ এণ্ড ভিৰ চাওক না কিমান গাড়ী লাইন মানে মেইন গেটখনৰ ফালেতো আৰু ভিৰ আছে এণ্ড এতিয়া আমি নামঘৰলৈ গৈ আছোঁ চাকি জ্বলাবৰ কাৰণে চাকি জ্বলাই আপোনালোক সকলো মানে আগফালৰ চব পৰিৱেশটো কেনেকুৱা দেখাওঁ চাই থাকিব কেনেকুৱা পাই কমেণ্টত কৰিব মই ভাবিছিলোঁ গুণা গ'ল মাস্কখন খুলিব আকৌ চাব পাৰে গোটেই গাড়ী ভিৰ একদম পূৰা আমি ইয়াতে চাকি ধূপটো জ্বলাই ল'লোঁ ইয়াৰ পৰা আমি এতিয়া ইফালে সিফালে যাম আপোনালোক সকলো দেখাম ক'ত গ'ল বাৰু ক'ত গ'ল আমি চাকি তাকি দি হৈ গ'ল এতিয়া আমি মানে এইফালে ওলাই মানে গোটেইখন চাওঁ বুলি এপাক ওলাই আহিলোঁ এণ্ড এইটো পুখুৰী দেখিছে আগতে আমি যেতিয়া আহিছোঁ তেতিয়া মানে পুখুৰীটোত ইমান একো নাছিলে মানে চব লেতেৰা বস্তু চস্তু যোনে জানে চব পেলাই মেলি দিয়ে এতিয়া চবফালে চাব পাৰে পূৰা চিকচিকীয়া চফা হৈ আছে এণ্ড এইটো পুখুৰী ইয়াত দেখিছে পুখুৰীটো কি ধুনীয়াকৈ বনাই থৈছে এণ্ড ইয়াত কাছৰ চাছৰ আপোনালোকে মানে পাব পাৰে দেখে কিন্তু এতিয়া প্ৰায় ওলোৱা নাই চাব পাৰে পানীটো কিবা মানে গ্ৰীণ গ্ৰীণ টাইপৰ লাগিছে কিয় নাজানো ইয়াত কাছৰ চাছৰ মানে কাছৰ মাছ দুটা আছে সেইটো চব কাছৰ এটা দেখা দিছোঁ
পিঠিতহে ওলাইছে জাষ্ট ধৰিব পাৰিছে নে ধৰিব পৰা নাই সেইটো চব আছে এটা এইটো কাছৰ খাই দিছে চব চব দেখিছে কাছৰ আছে ইয়াত মানে আগতে এইবোৰ যোনে যি এনে চব ইয়াতে দি দিয়া একদম গোটেই পুকুৰটো লেতেৰা হৈ থাকে এতিয়া চাব পাৰে একদম প্লাছ চবফালে চফা নিট এণ্ড ক্লিন হৈ আছে ইয়াৰ ছাইডতে মানে এখন পাৰ্ক বনাই থোৱা আছে সৰু সৰু ল'ৰা ছোৱালী বা মানে গৰমত বহিবৰ কাৰণে জিৰণি ল'বৰ কাৰণে এখন ছাইডতে পাৰ্ক বনাই থৈছে এণ্ড পুৰা ধুনীয়াকৈ চাফা কৰি থৈছে আৰু চাব পাৰে কি ধুনীয়া এটা পৰিৱেশ চবফালে মানে নিজান আৰু মানে চাফা আৰু গাইজ নামঘৰ ভাগৰ মেইন মানে গেটখন হ'ল এইখন মানে আমি এইফালেদি সোমাব লাগিছিলে কিন্তু ইফালেদি গুচি গ'লোগৈ যিহেতু ভিৰ বহুত আছিলে এতিয়াও ভিৰে আছে পূৰা এইখন হ'ল মেইন গেটখন এইফালে সোমাই যাব লাগিব সোমাই গৈ দেখাই আছে আপোনালোকক গাইজ এতিয়া আমি এইফালে সোমাই যাম এতিয়া ফেন লগাই থোৱা আছে মানুহ ঠাণ্ডা বহি আছে বাহিৰত বহুত বেছি গৰম মানে ভৰিছে পুৰি গৈছে ইয়াত সোমাই অলপ ঠাণ্ডা লাগিছে গাইজ চব মানুহৰ ভিৰ কিমান আৰু আশা নাই যেন আমি নামঘৰত সোমাব পাৰিম আৰু নোসোমাওঁ কাৰণ আমি জিন্স পেণ্ট পিন্ধি আছোঁ মই যিমান পাৰোঁ বাহিৰৰ পৰাই দেখাব চেষ্টা কৰিম গাইজ মেইন নামঘৰ ভাগ এই ভাগ ইমান ভিৰ আছে ভিতৰত মানে বাহিৰৰ পৰাই দেখাইছে আপোনালোকক গাইজ চাকি তাকি দিয়া মেলা হৈ গ'ল যাওঁগৈ এতিয়া ঘৰলৈ কেনেকৈ ইমান দেৰি বহুত দেৰি হ'ল অহা চব চালোঁগৈ তেতিয়া আমি যাওঁগৈ ঘৰলৈ আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ কেনেকুৱা পায় কমেণ্ট কৰিব আৰু লগ পাই আছোঁ এটা নতুন ভিডিঅ'ত